কালৰো কাল বোলে বিপৰীত কাল ৰিলছৰ নামত আছামে দেখাইছে আলবাল নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিম এই মকটেলটোৰ বিষয়ে যিয়ে পাখি আৰু কাকুৰ লগত চেলেঞ্জত নামিছে সিহঁতে একেটা চুলাতে গোটেই দিনটো কটালে ই বাপেকে দুটা পেন একেলগতে পিন্ধিলে তা ভাই তই এইবোৰ মকটেলামি কৰি আছ তাত আমাৰ ক'বলৈ একো নাই কিন্তু তোৰ বেকত থকা সেই সৰু ল'ৰাটোক চা সি বেচেৰা তোক দেখি কাপোৰৰ ওপৰত ফটাকানি মেৰি আছে तेरा तो गेम बजाना पड़ेगा আচ্ছা খেতিত নামিছা চাহ দিব যোৱা লেওৰা কালা ইফালে গা মাৰি দিছে বাৰু খেতিৰ ফল দেখুৱা ओ भाई मारो मुझे मारो मारो मुझे মানুহে খেতি কৰি ধান চপাই ই মক্কেলটোৱে বাচ্চা চপাইছে एकदम सालिया অ তোমাৰ ৰিলছবোৰ ইমান ঘাটিয়া एकदम सालिया ত্ৰিপালখন কোন এৰিলা सालिया सालिया তুমি পগলা 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 ভাদ মাহত কুকুৰে কামোৰা আচলতে মই আপোনালোকক ইয়াৰ আচল কাহিনীটো কোৱাই নাই ই জন্ম হৈছিল এজন ল'ৰা হিচাপে কিন্তু সৰুতে ইয়াক কুকুৰে কামুৰিলে তাকো মাইকী কুকুৰ তেতিয়াৰ পৰা এই মাইকীৰ দৰে থাকিব ল'লে এদিন ই ওলাল মাইকী কাপোৰ পিন্ধি ৰাস্তাত ৰিলছ বনাবলৈ বুলি তাতে ভাদমহীয়াৰ দিন আছিল তো ভাদ মাহততো কুকুৰৰ কথাটো আপোনালোকে জানেই তো ইয়াক পাই গ'ল কেইটামান মতা কুকুৰে তেতিয়াৰ পাছত আপোনালোক কি হ'ল নিজে চাই লওক मैं एक जिंदा लाश हूँ किस चीज की खुशी समझ रहे हो आप তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো সম্পূৰ্ণ ধেমালিৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছিলে যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব